আৰু আমি এনেকৈ মাজুলীলৈ ওলালোঁ ৰাস চাবলৈ। গতিকে বাছত আমি বেডিং পত্ৰবিলাক থলোঁ, থৈ কিনে আৰু এয়া চাওক চবফালে বেডিং, আৰু বেডিংবিলাক য'তে ত'তে পেলাই থৈছোঁ, কিন্তু খৰিবিলাক ভালকৈ লৈছোঁ, খানা বনাব লাগিব। গতিকে আমি এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিম যোৱা, আৰু গৈ পাই আমি আধা ৰাস্তাত চাহ পানী খাবলৈ নামিলোঁ, আৰু চাহ পানী খাই আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু বাছত বহুত মদ মস্তি হৈছে, কিন্তু এইবিলাক মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। আৰু এনেকৈ গৈ আমি ৰাসৰ খলাত সোমালোঁ। এয়া দেখিছে গেট, মেইন গেট। আৰু এনেকৈ সোমাই আমি জিলাৰ নামঘৰ আছিলে তাত মাজুলীত, আমি তাত ৰাতি মানে থকাৰ কাৰণে সুবিধা কৰি দিলে। আৰু আমাৰ নামঘৰৰ কাষতে আছে, ৰাস চলি আছে। গতিকে সেয়া ৰাস, আৰু কাষত আমাৰ বাছখন থৈ দিছোঁ, আৰু কিছু সময়ৰ পিছত আমি ৰাস চাবলৈ যাম। এয়া মানুহৰ ৰাস চালোঁ, চাই কিনে আকৌ উভতি আহিলোঁ। তাত আমি আছিলোঁ আৰু এইফালে ৰাস। গতিকে আমি এই ৰাসখিনি চাই আজি আকৌ ৰাতিপুৱা যামগৈ।